স্কিম আছে এইটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ মানুহক স্বাধীনতাৰ এইখিনি সময়ত ডাঙৰ এটা উপহাৰ দিছে। বহুতখিনি অঞ্চলত ভাৰতৰ বিভিন্ন অঞ্চলত আজিলৈকে মানুহে বিশুদ্ধ খোৱা পানী নাপায়, এই কাৰণে বিভিন্ন ৰোগত ভুগিব লগা হয়। আমাৰ বাক্সা জিলাতে আপোনালোকে উত্তৰ অঞ্চলত জানে বহুত মানুহ নলীৰ পানী খাই থাকিব লগা হয়, নদীৰ পানী খাই থাকিব লগা হয়। চ' এতিয়া আমাৰ কাৰণে খুব এটা ডাঙৰ সুযোগ আহিছে। আমি জেজেমা আঁচনিটো 100% ইমপ্লিমেণ্ট কৰিব লাগে আৰু বিশুদ্ধ খোৱা পানীৰ যোগানটো চবে মানে ব্যৱস্থাটো কৰি ল'ব লাগে। তো এইটোকে আজি ৰিভিউ কৰিছে। বাক্সা জিলা আমাৰ থুলমূল আগবাঢ়ি আছে, কিন্তু কিছুমান সৰু সুৰা প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি আজি আমি কথা পাতিছোঁ। শেহতীয়াভাৱে কালি এটা ভিডিঅ' প্ৰকাশ পাইছে, পুনৰ পৃথক বড়োলেণ্ডৰ দাবীত উগ্ৰপন্থী সংগঠন। এইবিলাক একো নাই, কোনোবা এজনো ওলাই ক'ব পাৰে, দুজনো ওলাই ক'ব পাৰে। আজিকালি আৰু মিডিয়াত এটা বজাই দিলে শেষ, তেনেকুৱা একো নাই। সেইবিলাক ইমান গুৰুত্ব দি একো লাভ নাই। সমাজখন আমি ভাল কৰিব বিচাৰোঁ নে বেয়া কৰিব বিচাৰোঁ? সমাজত আজি তেনেকুৱা বহুত ল'ৰা আছে, উদণ্ডল ল'ৰা কিবা কিবি, কোনোবা এজনে ওলাই পেলাই যদি কৈ দিয়ে, সেইটোকে যদি আমি চবে ফ'ল' কৰোঁ, তেনেহ'লেতো তাৰ মতেহে সমাজখন চলিব। সমাজখন আমাৰ মানে যিবিলাক ভাল চিন্তা কৰা মানুহ, ইণ্টেলেকচুৱেল, চৰকাৰে কি চিন্তা কৰিছে সেইমতে সমাজখন চলিব লাগে। আৰু সেইবিলাক নিউজটো নিগেটিভ নিউজবিলাক ইমান প্ৰচাৰ কৰাৰ কোনো দৰকাৰ নাই। কালি ইতিমধ্যে 2জন নিহত হোৱা বুলিও কৈছে। আমিও গম পাইছোঁ। এতিয়া ইয়াৰ ওপৰত আমাৰ কোকৰাঝাৰ পুলিচে ইতিমধ্যে ক্লিয়াৰ কৰিব। মই অলপ আগতে গোটেই কথাটো ডিটেইলছ লৈছিলোঁ। চ' তেনেকুৱা কোনোবাই যদি আজি আইনটো হাতত তুলি ল'বলৈ বিচাৰে, তেতিয়াহ'লেতো পুলিচে মানে তেখেতৰ কামটো কৰিবই। আমি বিচৰা নাই ইয়াত পুনৰ অশান্তি হওক, কাৰণ যোৱা 30-40 বছৰত তেনেকুৱা বহুত অশান্তি পৰিৱেশ আমি দেখিলোঁ। এতিয়া এজন ব্যক্তিয়ে এটুপ ব্লাড দিয়ক, তেজ দিয়ক, এজন মানুহে জীৱন দিয়ক, সেইটো আমি কেতিয়াও নিবিচাৰোঁ। তৃতীয় পক্ষ জড়িত আছে নেকি ছাৰ? তৃতীয় পক্ষ চতুৰ্থ পক্ষ এইবিলাক কোৱা কথা, আমি তৃতীয় পক্ষ চতুৰ্থ পক্ষ নিবিচাৰোঁ। কোনোবাই এতিয়া মিছলিড হৈছে বা বিপথে পৰিচালনা হৈছে, সেইটোৰ কাৰণে এনেকুৱা কথাবিলাক হৈ আছে। আৰু আজি সেইবিলাক আমি এটা ভাল পৰিৱেশ গঢ়ি পেলাই স্থায়ী সমাধান কৰিব লাগে। তিনিখন চুক্তি এতিয়ালৈকে স্বাক্ষৰিত হ'ল, কিন্তু তাৰ পিছতো একাংশ সন্তুষ্ট হোৱা নাই নেকি, যাৰ কাৰণে আৰু চিৰদিনে সন্তুষ্ট নহ'ব। আৰু বুজিছেনে, কিছুমান মানুহ আছে চিৰদিনে সন্তুষ্ট নহ'ব। ছাৰ, বড়োভূমি অশান্ত কৰাৰ সৃষ্টি কৰি একপক্ষ লাগিছে নেকি? চাওক, এইটো পক্ষটো মই ক'ব পৰা নাই। তৃতীয় পক্ষ চতুৰ্থ পক্ষবিলাক বেলেগবিলাকে কয়, কোনো পক্ষ চক্ষ নাই। এইটো দীঘলীয়া মুভমেণ্টৰ এটা বাই প্ৰডাক্ট বুলি ক'ব লাগিব। আৰু কিছুমানৰ মনত সেইটোৱে সোমাই আছে, মানে অস্ত্ৰ ধৰিলে মই মানে এইটো কৰিব পাৰিম, এইটো কৰিব পাৰিম, কিন্তু অস্ত্ৰই যে নিজকে ধ্বংস কৰে সেইটো বহুতে আজিলৈকে ভাবিব পৰা নাই। সেইকাৰণে আজিৰ সময়ত যোন দেশত বেআইনী অস্ত্ৰ আছে, যোন সমাজত, যোন জনগোষ্ঠীত বেআইনী অস্ত্ৰ আছে, সেই সমাজটোৱে ধ্বংস হৈ গৈ আছে। ছাৰ, এই চৰকাৰ যোনে ছাৰ অশান্তি কৰাৰ সৃষ্টি কৰে, আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব চৰকাৰ? কোনো দিনে কোনো চৰকাৰে কোনো মানে এণ্টি কনষ্টিটিউচনেল, ইলিগেল বা তেনেকুৱা অসামাজিক কাম কৰাটো কোনে চৰকাৰে সেইটো গ্ৰহণ কৰিব? কোনো চৰকাৰে সেইটো গ্ৰহণ নকৰে।